এটা কাকতলীয়া ঘটনা নে এক গভীৰ ষড়যন্ত্ৰ মগজুত বহু কথাই খুন্দিয়াইছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ নিৰাপদ নহয় সেয়ে জুবিন গাৰ্গৰ অভিযুক্তক বাক্সাৰ ৰিজৰ্ট সদৃশ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল কিন্তু প্ৰশ্ন হ'ল গুৱাহাটী কাৰাগাৰ হঠাতে কিয় অসুৰক্ষিত হ'ল মাত্ৰ কেইদিনমানৰ আগতে কাৰাগাৰৰ ভিতৰত ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপঙ্কৰ বৰ্মন নামৰ এজন অভিযুক্তক আক্ৰমণ কৰা হৈছিল তাৰ পিছতে জুবিন গাৰ্গৰ অভিযুক্তৰ বাবে নিৰাপত্তাৰ প্ৰশ্ন উত্থাপন হ'ল এইটো ভাবিবলৈ বাধ্য হৈছো যে জুবিন গাৰ্গৰ অভিযুক্তক আৰামদায়ক কাৰাগাৰলৈ পঠিওৱাৰ পথ উলিয়াবলৈ দীপঙ্কৰ বৰ্মনক আক্ৰমণ কৰা হৈছিল নেকি কাৰণ অজুহাত এটা নাপালে তেওঁলোকক ইমান সহজে আন কাৰাগাৰলৈ স্থানান্তৰ কৰিব পৰা নগ'লহেঁতেন এই সমগ্ৰ ঘটনাটোৱে এক ডাঙৰ ষড়যন্ত্ৰৰ গোন্ধ দিছে আমি সকলোৱে ইয়াৰ আঁৰৰ সত্য জানিব বিচাৰোঁ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ফেচবুক যোগে বাক্সাৰ কাৰাগাৰলৈ জুবিনৰ অভিযুক্তক পঠিওৱাত কেইবাটাও প্ৰশ্ন উত্থাপন কৰে